হে গাইছ আপোনালোকক স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'ৰ মাজলৈ চ' আজি ভিডিঅ'টো পূৰা ধামাকা হৈ যাব ইহঁতি মানে মোৰ লগতে গুচি আহিলে আৰু এই লাজ কৰিছে নেকি এতিয়া আপোনাৰ পূৰা ধামাকাদাৰ হ'ব ভিডিঅ'টো চাই থাকক এনেদৰে ভইচ কোৱালিটিটো বেয়া হ'ব পাৰে আৰু এইটো ভিডিঅ' মানে ইমান ভাল নহ'লে নাই চ' এই ভিডিঅ'টো কেনেকুৱা লাগে আপোনালোকে জনাব পূৰা কমেণ্ট কৰি পূৰা মজা হ'ব ভিডিঅ'টো চ' চাই থাকক আৰু পূৰা ধুনীয়াকৈ এইবিলাক মানে আমাৰ ইয়াৰ পৰিৱেশেই হয় মানে আমাৰ গাঁৱৰ আপোনালোকে চাব নে ইহঁতি হাঁহে আৰু মানে ভিডিঅ' বনাই দেখিলে আপোনাক কৈছোঁ এইটো ইউটিউব ভিডিঅ'ত হয়নে কথা বতৰা লাগি ধৰে সৰু ল'ৰা ছোৱালী এতিয়া দেখাম মানে কাহিনীটো হাঁহা কথা কৈছে আৰু আপোনাৰ এখন দোকান দিছে ন পূৰাবিলাক নাযায় কেমেৰা হিলিব পাৰে কেমেৰা কোৱালিটিটো কেনেকুৱা পাইছে ক'ব ধুনীয়া দেখাম বাৰু এতিয়া চাওক পূৰা একদম ধুনীয়া মানে এইটো পৰিৱেশ চাওক আপোনালোকক দেখাইছোঁ পূৰা মজা গাইজ মানে বহুত টাইম হৈ গ'ল আৰু সেইটো কাৰণে ভাল ভিডিঅ' কোৱালিটি ভাল নহ'ব পাৰে চ' চাই থাকক পূৰা একদম ধুনীয়াকৈ আপোনালোকে অঁ কি হৈছে আহা আকৌ কি হৈছে মানে লাজ কৰে আৰু এইটো দেখিছে আপোনালোকক দেখাই থাকিম মাজে মাজে পূৰা পৰিৱেশবিলাক চাওক না পূৰা কেমেৰা হিলিব পাৰে আৰু ক'লে কিবা এটা কৈ দিয়া কোন নাই বুলি কৈছে চাই থাকক মানে কুকুৰবিলাকক কাই আছে মানে এইটো ভাদ মাহ মানে শাওণৰ মাহ যে ইয়াৰ পিছৰ মাহটোত মানে এটা ট্ৰেইনিং কৰি আছে আৰু ৰিহাৰ্চেল মানে লিখিছে পূৰা অঁ কি বুলি কৈছে আছে এইবাৰহে মই কৰিছোঁ কাই আমাৰ মানে লগৰ ছোৱালী এজনী লগ পালোঁ আৰু এইজনী গৈ আছে মানে লাষ্ট কৰে আৰু সৰু ছোৱালীজনী আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৈ দিয়া ছাবস্ক্ৰাইব কৰি দিব চ' ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব চ' এতিয়া মানে এই ভাদ মাহ নে এইটো শাওনৰ মানে বলবম যাব বা বলবম গ'লে ভিডিঅ' দেখাম চ' পৰা আমাৰ নতুন শ্বৰ্ট ফিল্ম আহি আছে আপোনালোকে চাব পূৰা মৰম দিব আশীৰ্বাদ কৰিব নতুন শ্বৰ্ট ফিল্ম আহি আছে পূৰা চাই থাকিব চ' এইটো ভিডিঅ'টো সেইটোকে মই ক'ম বুলি ভাবিছিলোঁ চ' চাই থাকক আৰু বলবম আছে যদি যাওঁ আপোনালোকে কিন্তু নিশ্চয় দেখামেই বাৰু চ' চাই থাকক ভিডিঅ'বিলাক চাই দিব পূৰা মৰম দিছে সেইটো ভিডিঅ'ত ভাল লাগিলে চ' এইটো ভিডিঅ' ইমান বিশেষ একো নাই চিনেমেটিক দেখাম চ' চাব মাজে মাজে